নৱনিৰ্বাচিত অধ্যক্ষই ক'লে অহা 5 বছৰৰ ভিতৰত কাৰ্বি আংলং হ'ব জাকত জিলিকা জিলা। 6 জুলাইত হ'ব CEM পদৰ বাবে মনোনয়ন। বছৰীয়া কংগ্ৰেছৰ অপশাসনৰ ফল অথ ভগা কাঠৰ দলঙৰ সংবাদ হাঞ্জালাংছৰ। নমস্কাৰ, মই সঞ্জয়তা তেৰণপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছোঁ আজি দিনটোৰ প্ৰধান বাতৰিসমূহ। এতিয়া বিতং বাতৰি। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ পদত অপ্ৰতিদ্বন্দ্বিতভাৱে নিৰ্বাচিত হ'ল হৰেণ সিং বে। আনুষ্ঠানিকভাৱে বিজয় ঘোষিত হোৱাৰ লগে লগে একাংশ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত নিৰ্বাচিত অধ্যক্ষ হৰেণ সিং বে ব্যক্ত কৰে যে বিজেপি দলে CEMৰ নেতৃত্বত কাৰ্বি আংলং বিকাশৰ হকে কাম কৰি যাব। অহা 5 বছৰৰ ভিতৰত দলে অসমৰ ভিতৰতে গঢ়ি তুলিব জাকত জিলিকা কাৰ্বি আংলং জিলা। হৰেণ সিং বে নিৰ্বাচিত হ'ল পৰিষদৰ 27তম অধ্যক্ষ। পশ্চিম কাৰ্বি আংলঙৰ ৰংখাং পৰিষদীয় সমষ্টিৰ পৰা বিজয়ী সদস্য হৰেণ সিং বে অপ্ৰতিদ্বন্দ্বিতভাৱে নিৰ্বাচিত হ'ল পৰিষদৰ সন্মানীয় অধ্যক্ষ পদত। ৰংখাং সমষ্টিৰ দলনি তেৰণ গাঁৱত জন্মগ্ৰহণ কৰি জালজুৰি LP স্কুলতে আৰম্ভ কৰে তেওঁৰ প্ৰাথমিক শিক্ষা জীৱনৰ যাত্ৰা। তাৰ পিছত উচ্চ শিক্ষাৰ বাবে ডিফু চৰকাৰী কলেজলৈ আহে। ডিফু কলেজৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা পাৰ কৰাৰ পিছত শিলঙৰ চিনত কলেজৰ পৰা BSc ডিগ্ৰীধাৰী হয়। তাৰ পিছত সহস্ৰবাদ বিশ্বাসী শিক্ষিত যুৱক হৰেণে প্ৰথম KNV আৰু পৰৱৰ্তী সময়ত UPDSত যোগদান কৰে। তাৰ পিছত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ সৈতে শান্তিৰ চুক্তি লৈ আহি পৰৱৰ্তী সময়ত ৰাজনৈতিক পথাৰত নামি পাপাৰ বেনাৰত 2012 চনত প্ৰথমবাৰৰ বাবে পৰিষদৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজয়ী হয়। তাৰ পিছত বিজেপিত যোগদান কৰি পুনৰবাৰ ৰংখাং সমষ্টিৰ পৰা পৰিষদৰ দ্বাদশ সাধাৰণ নিৰ্বাচনত অৱতীৰ্ণ হয় আৰু বিজয়ী হয়। হৰেণ সিং বেৰ এই বৰ্ণিল জীৱন পৰিক্ৰমাৰ আটাইতকৈ উল্লেখযোগ্য অধ্যায় এতিয়াহে আৰম্ভ হ'ল পৰিষদৰ সন্মানীয় পদৰ অধ্যক্ষ হিচাপে। অধ্যক্ষ পদত নিৰ্বাচিত হৈ সাংবাদিকৰ আগত নিজৰ মতামত ব্যক্ত কৰি কয় যে CEMৰ নেতৃত্বত বিজেপি দলে কাৰ্বি আংলঙৰ বিকাশৰ হকে কাম কৰি যাব আৰু অহা 5 বছৰৰ ভিতৰত অসমৰ ভিতৰতে কাৰ্বি আংলঙক জাকত জিলিকা জিলা হিচাপে গঢ়ি তুলিব। উল্লেখ্য অধ্যক্ষ পদৰ বাবে যোৱা 4 জুলাইত মনোনয়ন দাখিল কৰিয়ে হৰেণ সিং বে সাংবাদিকৰ আগত কৈছিল কংগ্ৰেছ মুক্ত পৰিষদটো হলে আৰু আগন্তুক দিনত বিজেপি দলে জনসাধাৰণ উপহাৰ স্বৰূপে দিব দুৰ্নীতিমুক্ত এখন কাৰ্বি পৰিষদ। ঐতিহাসিক ৰচনা কৰিলে যে ইয়াত বিৰোধীবিহীন এইবাৰ আমাৰ টীম আমাৰ CM তুলিৰাম ৰঙাং নেতৃত্বত আমি অহা 5 বছৰত মানে ৰাইজৰ ই আশা আকাংক্ষা আছে আৰু যিবোৰ সমস্যা আছে সমস্যাৰে জৰ্জৰিত এই কাৰ্বি আংলং এই সমস্যাবোৰ দূৰ কৰিবৰ কাৰণে এইবাৰ আমি বহুত কাম কৰিব পাৰোঁ। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলোকে সমান দৃষ্টিত চাই পেলাই আমি কাম কৰি যাম আৰু অহা 5 বছৰত আমি মানে উন্নত কাৰ্বি আংলং যাতে অসমৰ ভিতৰত আটাইতকৈ জাকত জিলিকা এটা জিলা হিচাপে যাতে পৰিৱৰ্তন কৰিব পাৰে কাম কৰি যাম। হয়, কাৰ্বি আংলঙৰ সমূহ ভোটাৰ ৰাইজেও দুৰ্নীতিমুক্ত পৰিষদ এখনৰ কামনাৰে দুৰ্নীতি স্বজন দূষণত নিমজ্জিত 15 বছৰীয়া কংগ্ৰেছী শাসন উফৰাই বিজেপিক নিৰংকুশ সংখ্যা গৰিষ্ঠতাৰে বিজয় কৰি দিছিল। এতিয়া সময় মাত্ৰ পৰিষদৰ বিজেপি নেতৃত্বাধীন হ'বলগীয়া নতুন চৰকাৰখনে আগলৈ নিজা প্ৰতিশ্ৰুতি ৰক্ষাৰ। কাৰ্বি পৰিষদৰ অধ্যক্ষ নিৰ্বাচন সম্পন্ন হৈ যোৱাৰ পিছতে 6 জুলাইত হ'ব CEM পদৰ বাবে মনোনয়ন দাখিল। পূৰ্বৰ CEM তুলিৰাম ৰংহাঙে বিজেপি দলৰ পৰা মনোনয়ন দাখিল কৰিব। যদিও এক কথাত স্পষ্টকৈ ক'ব পাৰি তুলিৰাম ৰংহাঙে মনোনয়ন দাখিল কৰিলেও মাত্ৰ আনুষ্ঠানিকতাহে কৰা হ'ব। ইতিমধ্যে তুলিৰাম ৰংহাঙক বিপুল সংখ্যক নিৰ্বাচিত সদস্যই সমৰ্থন দিয়াটো এক প্ৰকাৰ খাটাং হৈ আছে। সেয়েহে CEM তুলিৰাম ৰংহাঙৰ নেতৃত্বত পৰিষদৰ শাসনৰ বাগজৰি বিজেপি দলে পোনপ্ৰথমবাৰৰ বাবে নিজৰ নিয়ন্ত্ৰণত আনিব। নেতৃত্ব সেই একেটাই, মাথো কিছু সলনি হ'ব ব্যাহিক ৰংধং। বোকাজান বিধানসভাৰ 22 নং সৰুপথাৰ পৰিষদীয় সমষ্টিৰ হাঞ্জলাংছৰ এলেকাৰ লাংটিং গাঁৱলৈ যোৱা পথত বিগত 15 বছৰৰ আগতে নিৰ্মিত কাঠৰ দুটা দলং
ঠিক গড়কাপ্তানি বিভাগৰ সহকাৰ্যবাহী অভিযন্তা সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখৰে লাংটেং গাঁৱলৈ যাবলগীয়া পথৰ এই দলং সম্প্ৰতি জৰাজীৰ্ণ অৱস্থাৰ বাবে দলঙৰ ওপৰেদি পাৰ হ'বলৈও অতি ভয় লগা অৱস্থা হৈছে যদিও গুৰুতৰ ৰোগী চিকিৎসালয় নিয়া স্কুলীয়া ছাত্ৰ-ছাত্ৰী স্কুল কলেজলৈ যোৱাকে ধৰি কাৰ্যালয় অথবা বজাৰ সমৰ কৰা টাউন চহৰলৈ প্ৰয়োজনত এই জৰাজীৰ্ণ দলঙৰ ওপৰেৰে কৰিবলগীয়া হৈছে যাতায়াত কাৰ্বি আংলং জিলাবাসীৰ জনজীৱন পংগু কৰি পেলোৱা কংগ্ৰেছৰ অপশাসনত বাৰুকৈ বিধ্বস্ত কৰি পেলোৱা গ্ৰামাঞ্চলৰ আন্তঃগাঁথনিৰ প্ৰতিচ্ছবি এয়া বিগত সুদীৰ্ঘ বছৰ ধৰি পুনৰ নিৰ্মাণৰ পৰখ নোপোৱা দলঙৰ নামত খুঁটা কেইডালৰ ওপৰত পাৰি থোৱা কেইটামান টক্টা পোষ্ট অতি বিপদজনকভাৱে এই কেইডালমান টক্টা পোষ্টৰ ওপৰেৰে প্ৰতিদিনে পাৰ হৈ যাব লাগে সৰু সৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰী উল্লেখনীয় যে গাঁৱৰ কাৰোবাৰ সিৰিয়াছ ৰোগী নতুবা প্ৰসূতিক চিকিৎসালয় নিবলৈ 108 এম্বুলেন্স মাতি পঠিয়ালে এম্বুলেন্স গাড়ী দলঙৰ পাৰতে ৰখাই থবলগীয়া হয় ননিলি কেদকে বুকাজান এলে কনস্টিটুৱেন্সি আংকাং 22 নং সুৰপথাৰ লাংটেং আৰং labangso langteng rong awe pen barim pen ladak ong dung akarbi akhai tum ladak du jasemet labangso pini tum ke thek long labang ke laso arong langteng rong ka cheleng atwar isi ke henu pik thengpia dolong alang tum labangso dolong pen ajok alang tum ka jo phelo anarlo stambe ka cheleng sung piklo dak kisu kyun e pen chenglok school ki du no samara hui tum pen chenglok nang ana kisung pholo labangso dolong pen ajok asi non labangso পরিবর্তন সরকার মাতে বিজেপি পরিবর্তন সরকার আতুম কুপিসি লাবাংসো দলং ফানলাং পনি মাসিলা দা সোয়ারা আতুম লাদাক দ্বারা আতুম ননালাং তুম হাসি চলাং লো যে লাবাংসো সুরপথার আহাওয়ারা ফান পিডব্লিউডি আহিন পেন ইসি কেমেসেন আরসিসি আ দলং নন কাংনি মিয়া সরকার তুম পিপি পনি ফাসি লাদাগরা তুম চুনিংরি বুকাজান পেন ইলে অনন্তরাং কাট নিউজ চ্যানেল ৰোগীৰ পৰিয়ালৰ সদস্যই ঠেলাৰে ঠেলি আনি দলং পাৰ কৰি দি এম্বুলেন্সত তুলি দিয়া হয় তেনেহলে তুমি কোন কিদু কিদা কিছুম কে বয় কে কোন লাগে নিলি তুমি সিলা পু রংসি পু ক্লেম পনবম মাসা পো সুক ক্লেম পনবম লা ইএমসিএম তুমি তা বাং নাং বুনা পিপে নাং লাং পিপে মাসিংকে লোটা কে পিদুন অংলো হয় ফে তামে নুনাত ইএমসিএম তা নুন ক্লেম পিপে লো কদম কেসো দে রাহুত কে কোন নালে তুমি ডক্টর পিনি গাড়ি 108 के हांगाय हुई केते Lai hai ke la dak antasan kok pola si so dak bangke aku la pu thela pini pensi wan বছৰ ধৰি হাঞ্জালাংছৰ লাংটেং গাঁওবাসীয়ে এনেদৰে কষ্টকৰ জীৱন পাৰ কৰি আহিছে গাঁৱৰ ৰাইজে জানিব দিয়া মতে দলং পুনৰ নিৰ্মাণৰ বাবে চৰকাৰক বহুবাৰ অনুনয়ন বিনিময় কৰিও আজিলৈ সুফল পোৱা নাই তথাপি হাঞ্জালাংছৰ গয়া ৰাইজ এতিয়াও আশাবাদী যে এইবাৰ নতুনকৈ পৰিষদ শাসন কৰিব উলয় বিজেপি চৰকাৰে গাঁৱৰ ৰাইজৰ অসুবিধাৰ কথা বুজি এই জৰাজীৰ্ণ কাঠৰ দলঙৰ ঠাইত নতুন পকী দলং সাজি দিব কেৱল লাংটেঙৰ গয়া ৰাইজেই নহয় জিলাখনৰ আটাইবোৰ ৰাইজে নতুন বিজেপিৰ শাসক দললৈ গভীৰ প্ৰত্যক্ষা যে পৰিৱৰ্তনকামী বিজেপি শাসক দলে গ্ৰাম এলেকাসমূহলৈ পৰিৱৰ্তনৰ বঁটা নিশ্চয় বুৱাব বুকাজানৰ পৰা আনন্তেৰাং কাট নিউজ Association of Small Medium Newspapers of India অৰ্থাৎ ভাৰতৰ ক্ষুদ্ৰ আৰু মধ্যম বাতৰি কাকত সন্থাৰ 2017-18 বৰ্ষৰ নতুন ৰাষ্ট্ৰীয় কাৰ্যবাহী কমিটিত সাংগঠনিক সম্পাদকৰ দায়িত্ব পদৰ বাবে নিৰ্বাচিত হৈছে ঠেকাৰৰ সম্পাদক লংসিং তেৰণ উত্তৰাখণ্ডত মছুৰীত 4 জুলাইত অনুষ্ঠিত অধিৱেশনত পুৰণি কমিটিৰ ঠাইত গঠন কৰা হয় নতুন কমিটি উত্তৰাখণ্ডৰ মছুৰীত অনুষ্ঠিত হয় ভাৰতৰ ক্ষুদ্ৰ আৰু মধ্যম বাতৰি কাকত সন্থাৰ অধিৱেশনত 2017 আৰু 18 বৰ্ষৰ বাবে গঠিত নতুন কাৰ্যবাহী কমিটিক সাংগঠনিক দায়িত্বৰ বাবে সভাই নিৰ্বাচন কৰে ডিফুৰ জনপ্ৰিয় কাৰ্বি বাতৰি কাকতৰ সম্পাদক লংসিং তেৰণক উল্লেখ্য ভাৰতৰ ক্ষুদ্ৰ আৰু মধ্যম বাতৰি কাকত সন্থাৰ নতুন ৰাষ্ট্ৰীয় কাৰ্যবাহী কমিটিৰ সভাপতি হৈছে কানপুৰৰ কেশৱ দত্ত চন্দেলা উপসভাপতি মুম্বাইৰ বি.আৰ. কুমাৰ সাধাৰণ সম্পাদকদ্বয় থানেৰ অজিত আৰ মাহাত্ৰে আৰু নিউ দিল্লীৰ জামাল কুতুব আৰু কোষাধ্যক্ষ কানপুৰৰ ভাগৱতী চন্দেলাৰ নাম অন্তৰ্ভুক্তি কৰা হয় পৰৱৰ্তী অংশৰ যোৱাৰ আগত লৈছো ক্ষন্তেক বাণিজ্যিক বিৰতি
Cut News Channel ay hinpanang itunghan ng one pila at Structure the Talent Show. The Artist, Carby Traditional Attire and its Innovation. Jong sinang litong labangso a show long interested lote ladak screen long kipi a number along nang litong humri ignore. Dashwini classes Nagaon. 26 selected out of 30 in JEE and CEE 2017. For dropper batch at Stadium Market, first floor, phone number 9864922277. 1-year engineering and medical coaching will start from 20th of June up to 5th July. Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH 39. Chandrapur, Bogazan 782480, District, Karbi Anglong, Assam. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এটি আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। Kanj, Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason selam pontanglo. Lasinang tum Arniwang kenang sot kecu ason la penthesiri alang hithi kulat along longpon ikji. Kang sirtang kejun alang, tharwe alang, theso alang, kecu ajam tu, tharmit aduk, thelua kreng, chitronola, ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাই দি ৱে কমলাটো খাইছিলি না আনাৰ ৰসটো? পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ।
স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে ৰেড হৰ্ন ডিভিজনৰ সহায়ৰ বিৰংগনা বিধৱা তথা প্ৰাক্তন সৈনিকসকললৈ পূব কাৰ্বি আংলঙৰ ৰেড হৰ্ন ডিভিজনৰ দ্বাৰা 3 জুলাইত ডিফুট আয়োজিত প্ৰাক মহিলা কল্যাণ সন্থাৰ দিৱসৰ দিনা সৈনিকসকলৰ বাবে বিভিন্ন কল্যাণমূলক আঁচনিৰ সম্পৰ্কে সজাগতা দি ভাষণত এই কথা সদৰি কৰে ৰেড হৰ্ন ডিভিজন ডিফুস্থিত আৰ্মি শিবিৰে অহা 21 আগষ্টত প্ৰত্যেকবাৰৰ দৰে এইবাৰ প্ৰাক্তন সৈনিকসকলৰ সন্মানাৰ্থে অহা 21 আগষ্টত আৱা ডে অৰ্থাৎ আৰ্মি ওমেন ওয়েলফেয়াৰ ডে নতুবা মহিলা কল্যাণ দিৱস উপলক্ষে বিভিন্ন ধৰণৰ আঁচনি তৈয়াৰ কৰিছে দেশ তথা জাতিৰ সুৰক্ষাৰ বাবে উৰে জীৱন সেৱা কৰি অৱসৰ গ্ৰহণ কৰা সৈনিকসকল বিধৱা মহিলাসকল যাৰ স্বামীয়ে দেশবাসীৰ শত্ৰুসকলৰ হাতত প্ৰাণ আহুতি দিলে বাৰ যাৰ মৃত্যুৰ বাবে পিতৃহাৰা আৰু মাতৃহাৰা হল এনে বীৰসকলৰ পৰিয়ালৰ কল্যাণৰ বাবে ৰেড হৰ্ন আৰ্মি ডিভিজন ডিফু শিবিৰে নানা কল্যাণমূলক আঁচনিৰ বিষয়ে অৱগত কৰাৰ এখোজ সহায়ৰ হাত আগবঢ়াব খোজে উল্লেখ্য ডিফুত প্ৰাক মহিলা কল্যাণ দিৱসৰ উদযাপন কাৰ্যসূচীৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰে বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ শিবিৰ ডিফু অসামৰিক চিকিৎসালয়ৰ গাইনলজিষ্টৰ দ্বাৰা উক্ত শিবিৰত মহিলাসকলক বিশেষভাৱে স্বাস্থ্য পৰীক্ষা কৰোৱা হয় প্ৰাক মহিলা কল্যাণ সন্থাৰ দিৱস উদযাপনৰ দিনা আয়োজিত অনুষ্ঠানত বিৰংগনা এগৰাকী বিধৱা 20 গৰাকী পিতৃ মাতৃহীন 6টা লৰা ছোৱালীকে ধৰি 30 জনকৈ নাবালক নাবালিকাসকলে অসম বন্ধ থকা সত্য অংশগ্ৰহণ কৰাটো আছিল লক্ষণীয় বুধবাৰে বিয়লিত ফুলনিত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা ফুলনিৰ 36 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা মোবাইল টাৱাৰৰ বাবে ডিজেল তেল কঢ়িয়াই আনা AS09 AC 0591 নম্বৰৰ তীব্ৰবেগী বলেৰো গাড়ীয়ে মহিলা এগৰাকীক খুন্দিয়াই দিয়ে ফলত গুৰুত্বভাৱে আহত হয় মহিলাগৰাকী আহত মহিলাগৰাকীক ততাতয়াকৈ ফুলনিৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ নি চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হয় যদিও চিকিৎসালয়তে কৰুণ মৃত্যুক আকোৱালি লয় মহিলাগৰাকীয়ে মৃত মহিলাগৰাকী ফুলনিৰ বাৰী লেকঠিপি বুলি চিনাক্ত কৰা হৈছে আনফালে দুৰ্ঘটনা সংঘটিত কৰিয়ে বলেৰৰ চালকজনে গাড়ী এৰি পলাই যায় লৰিংথেপি আৰক্ষী চকীৰ আৰক্ষীয়ে ঘটনাস্থলীত আহি সমুদায় ঘটনাৰ সন্দৰ্ভত তদন্ত কৰিছে উল্লেখ্য যে যোৱা দেওবাৰে ঠিক এই ফুলনি এলেকাত 108 এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হয় আৰু সেই সংঘৰ্ষৰ ফলত 3জন লোক গুৰুতৰভাৱে আহত হয় ৰাজ্যজুৰি বানৰ সংহাৰী ৰূপ অব্যাহত থকাৰ মাজতে দেওবাৰে পুৱা কাৰ্বি আংলঙৰ হাওৰাঘাটত যমুনা নৈৰ বাঢ়নি পানীয়ে উটুৱাই নিয়ে দুই সংযোগী এখন কাঠৰ দলং হুজাই আৰু কাৰ্বি আংলং জিলা সংযোগী দলংখন এনেদৰে হঠাৎ বানে খহাই নিয়াৰ পিছত পুৱাৰে পৰা বৃহত্তৰ অঞ্চলটোত ব্যাহত হৈ আছে যাতায়াত ব্যৱস্থা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি ৰাইজৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰ পৰিস্থিতি হাওৰাঘাটত নৈৰ বাঢ়নি পানীয়ে উটুৱাই নিলে দলং হুজাই আৰু কাৰ্বি আংলং জিলাৰ সংযোগী দলংখন বানে উটুৱাই নিয়াৰ পিছত ব্যাহত যাতায়াত ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি হয় ৰাজ্যজুৰি বানৰ মহাপ্ৰৱণ অব্যাহত থকাৰ মাজতে হাওৰাঘাটত দেওবাৰে পুৱা প্ৰায় 8:30 বজাত যমুনা নৈৰ বাঢ়নি পানীয়ে খহাই নিয়ে দুই জিলা সংযোগ কৰা এখন কাঠৰ দলং উল্লেখ্য যে সদ্যগঠিত হুজাই জিলা আৰু কাৰ্বি আংলং জিলাক সংযোগ কৰা এইখন জৰাজীৰ্ণ কাঠৰ দলংখনে বৃহত্তৰ মৌডংগা আৰু পূব গজলিপাৰ অঞ্চল হেজাৰ হেজাৰ গয়া ৰাইজৰ যাতায়াতৰ একমাত্ৰ পথ ইমান যে মানুহকেইটা অহা যোৱা মাছো লৈ আনে কোনোবা চৰাইও লৈ আনে ছাত্ৰকেইটা সেইপাৰৰ পৰা নহ'লে এইকেইটা দলংটো নবনালে কেনেকুৱা হ'ব কিহৰ দলং আছিলে কাঠৰ দলং কিমান বছৰ পুৰণা হ'ব 25-30 বছৰমান হ'ব নেকি বস্তুটো এনেকুৱা ভাঙাই এনেকাই আছিলে আৰু গাঁৱৰ মানুহকেইটা অলপ বাঁহকেইটা দি কিনে অলপ বনাই আছিলে মাজতো নাই মাজকেইটা বাঁহ দি কিনে বনাই আছিলে এইটো বাও শেষ হ'ল ইখিনি কাঠত আছিলে মাজত বাঁহ দিছিলে সিপাৰৰ কাঠ আছে আমাৰ আজি মানে পানীয়ে লৈ গ'ল যে পানীয়ে লৈ গৈছে নদীৰ পানী নদী হয় এইটো যমুনা নদী চৰকাৰক কেতিয়াবা আপোনালোকে কৈছে নে এইটো বনাই দিব লাগে বনাই দিবলৈ আগতে কৈছিলে কোৱাটো সিহঁতে গুৰুত্ব নিদিয়ে আমাক কোনে বহুত বছৰ হ'ল আমি কৈছিলে এইটো আগতে এবাৰ ৰিফাৰিং আহিছিলে ৰিফাৰিং কৰি কিনে পাছত আকৌ মাজতে গ'লগৈ আপোনাৰ তাক কোনে গুৰুত্ব নিদিয়ে মানে আমাৰ এইফালে গাঁৱৰ মানুহে চৰকাৰকেইটা কৈছিলে সিহঁতে সিপাৰৰ মানুহ দুটাৰ লগত মিলিব লাগিব না নগাঁও ডিষ্ট্ৰিক্টো আছে আমি কাৰ্বি আংলঙো আছো
এতিয়া নগাঁও ডিষ্ট্ৰিক্ট সিহঁতে আমিও যাব লাগে সিহঁতেও হুজাই নগাঁও মানুহকেইটা ইফালে আহিব লাগে নগাঁও ডিষ্ট্ৰিক্টৰ মানুহকেইটাতো আহিব নালাগিব জানো ল'ৰা ছোৱালী স্কুলত আহি সিহঁতে স্কুলত পঢ়ে ইয়াতে বহুত কষ্ট হ'ব এতিয়া কেনেকুৱা হ'ব চাওকচোন এই দলংখনৰ ওপৰেদিয়ে দৈনিক অগণন ছাত্ৰ ছাত্ৰীসহ অহা যোৱা কৰে 20খনতকৈ অধিক গাঁৱৰ কেইবা হাজাৰ জনতাই বিগত 15-20 বছৰ ধৰি গড় কাপ্তানি বিভাগৰ মৰণ ফাণ্ডলৈ পৰিণত হোৱা এই নিকটীয়া দলংখন অঞ্চলবাসী ৰাইজে দান বৰঙণি সংগ্ৰহ কৰি কাঠ বাহেৰে কোনোমতে মেৰামতি কৰি অতি বিপদজনকভাৱে আহ-যাহ অব্যাহত ৰাখিছিল যদিও দেওবাৰে বুৱা দলংখন বাঢ়নি পানীয়ে খহাই নিয়াৰ পিছত পুৱাৰে পৰা অঞ্চলটোত বন্ধ হৈ আছে যাতায়াতৰ ব্যৱস্থা তাকে লৈ বৃহত্তৰ অঞ্চলটোত সৃষ্টি হৈছে এক অবৰ্ণনীয় পৰিস্থিতি কিন্তু নিৰ্বিকাৰ প্ৰশাসন নীৰৱীয়াৰ জনপ্ৰতিনিধি যমুনা গাঁও মিষ্টিবালি আদি কেইবাখনো ৰাজক গাঁও বুঢ়াই পেলাইছে যমুনা নৈৰ বাঢ়নি পানীয়ে ক্ষতিগ্ৰস্ত হৈছে হাজাৰ হাজাৰ বিঘা কৃষিভূমি বিস্তৰ ক্ষতি হৈছে পশুধনৰো হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰৰ প্ৰতিবেদন হাওৰাঘাট আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়িতাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ